আইন মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতামূলক সভা। নিষিদ্ধ ড্ৰাগছ এতিয়া এক মহামাৰীৰ ৰূপত দেখা দিছে। ড্ৰাগছৰ ধ্বংসৰ মুখলৈ গতি কৰিছে বহু নৱপ্ৰজন্ম, ধ্বংস হৈছে বহু পৰিয়াল, লগতে অমানিশা নামি আহিছে বহু প্ৰতিভাৰ ভৱিষ্যতলৈ। চৰকাৰ তথা প্ৰশাসনে নিৰ্মূলৰ বাবে দৃঢ় পদক্ষেপ গ্ৰহণ কৰি তৎপৰতাৰে ড্ৰাগছ বিৰোধী অভিযানত নামি পৰিছে যদিও সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সকলোৰে সহযোগিতাৰ প্ৰয়োজন। আজি এইবোৰ কাৰণতে ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ উদ্দেশ্যে গোলাঘাট আইন মহাবিদ্যালয়ত এখন ড্ৰাগছ বিৰোধী সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। ছাত্ৰ ছাত্ৰীসকলে কিছুমান বিশেষ জ্বলন্ত বিষয়ৰ ওপৰত জ্ঞান থকাটো আমি ভাবোঁ যে তেওঁলোকে জ্ঞান থাকিব লাগে আৰু সেই জ্ঞানেই সমাজৰ কিছুমান জ্বলন্ত সমস্যা আকৌ আমি এইটো ছেশ্যনত ড্ৰাগছ এবিউজ এৱাৰনেছ এণ্ড প্ৰিভেনশ্যন যিটো আমাৰ এটা জ্বলন্ত সমস্যা গোলাঘাট ডিষ্ট্ৰিক্টত বিশেষকৈ হৈ থকা বুলি আমি গম পাইছোঁ আৰু সেইকাৰণে ছাত্ৰ ছাত্ৰীক কিছু জ্ঞান দিবৰ কাৰণে গোলাঘাট আমাৰ বাৰ এছ'চিয়েশ্যনৰ জ্যেষ্ঠ অধিবক্তা দুৰ্গা প্ৰসাদ জয়ছোৱা ডাঙৰীয়া তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৰকাৰী অধিবক্তা জয়ন্ত গোস্বামী ডাঙৰীয়াক আমি বিশেষভাৱে বিশেষ সমল ব্যক্তিৰূপে আমি এই অনুষ্ঠানলৈ আমন্ত্ৰণ কৰিছোঁ আৰু মই আশা কৰিছোঁ তেওঁলোকৰ যি পাৰদৰ্শিতা তথা এই টপিকটোৰ ওপৰত যি বিশেষ জ্ঞান। মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ ভূমিকা গোস্বামীয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা ড্ৰাগছৰ অপব্যৱহাৰ যুদ্ধ আৰু প্ৰতিৰোধ শীৰ্ষক বিষয় হিচাপে লৈ অনুষ্ঠিত সজাগতামূলক সভাত সমল ব্যক্তিৰূপে উপস্থিত থাকে অধিবক্তাদ্বয় দুৰ্গা প্ৰসাদ জয়ছোৱাল আৰু জয়ন্ত কুমাৰ গোস্বামী। দুয়োগৰাকী বক্তাই ড্ৰাগছৰ কৰাল গ্ৰাসৰ পৰা কেনেদৰে নৱপ্ৰজন্মক উদ্ধাৰ কৰিব পৰা যায় বা ইয়াক কেনেদৰে নিৰ্মূল কৰিব পাৰে সেই সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সকলো ধৰণৰ নলেজ লাগিব, যেনে এজ এ ক্ৰিমিনেল লয়াৰ হি মাষ্ট হেভ নলেজ এবাউট দি দক্ষ থাকিব লাগিব, সকলো নলেজ তুমি জানিব লাগিব। দেট ইজ কল্ড এ লয়াৰ মাষ্ট হেভ এ নলেজ এবাউট এভৰিথিং এবাউট চামথিং এণ্ড চামথিং এবাউট এভৰিথিং। বাকী পৃথিৱীৰ সকলো কথা অলপ অলপ জানিব লাগিব। এজন ভাল দক্ষ ল'ব হ'বৰ কাৰণে সকলো কথা অলপ অলপ জানিব লাগিব। চে ফৰ এক্সাম্পল, আমাৰ আইনৰ বা পাঠ্যক্ৰমত ক'তো আমাক শিকোৱা নহয় যে মাটিৰ কালি কেনেকৈ জোখা হয়, কথা কাক কয়, বিঘা কাক কয়, পুৰা কাক কয়, শিকোৱা নহয়, কিন্তু জানিব লাগিব। চেণ্টাৰবিলাক আমাক লাগিব, ভাল চেণ্টাৰ লাগিব, সুন্দৰ চেণ্টাৰ লাগিব, য'ত যাতে এজন ড্ৰাগছ আসক্ত যেতিয়া তালৈ যাব গৈ তেওঁ যাতে পুনৰ বেছি ড্ৰাগছ আসক্ত হৈ নাহে, তেওঁ যাতে সুন্দৰভাৱে পুনৰ আগৰ জীৱনলৈ ঘূৰি যায়, এজন ড্ৰাগছ ফ্ৰী যুৱক যুৱতী হিচাপে তেওঁ যাতে ঘূৰি আহে তাৰ ব্যৱস্থা কৰিব লাগিব। চিনাক্তকৰণ আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে এইটো যে আমি চিনাক্তকৰণ কেনেকৈ কৰিম, চিনাক্তকৰণৰ প্ৰক্ৰিয়া কি। এতিয়া মূল কথাটো হৈছে যে এইটো হৈছে সমাজৰ আজিৰ তাৰিখত অসম বা গোলাঘাটৰ যদি পৰিৱেশ চাওঁ, আমি যদি অসমৰ পৰিৱেশ চাওঁ তেতিয়াহ'লে দেখা পাব যে ইয়াৰ যি ড্ৰাগছৰ যি ভয়াৱহতা, ড্ৰাগছৰ যিডাল চেইন, এই চেইনডাল কিন্তু একেবাৰে তলৰ পৰ্যায়লৈকে গ'ল। আগতে আমি শুনিছিলোঁ যে ড্ৰাগছ খোৱা ল'ৰাকেইটা গোলাঘাটত থাকে, গোলাঘাটৰ শান্তিপুৰ আৰু গোলাঘাটৰ ইছলামপট্টিত থাকে, কিন্তু আজিকালি সেই পৰিৱেশ নাই। আজিকালি ফৰকাটিঙতো পোৱা যায়, মেৰাপনিতো পোৱা যায়, জামুগুৰিতো পোৱা যায়, বিভিন্ন আমাৰ গাঁৱৰ মাজলৈকে সোমাই গ'ল। এই চেইনডাল কিন্তু তললৈকে গ'ল। গতিকে এই চেইনডাল আমি চিনাক্ত কৰিব লাগিব। সভাত গোলাঘাট আইন মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি মনোজ দালাল, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। হ'ব গতিকে সেই কাৰণে প্ৰথম কথাটো হৈছে এৱাৰনেছ ইন স্কুল এণ্ড কলেজেছ, যিটো কথা আজি আপোনালোকে কৰি দেখুৱালে। এই ধৰণে আমাৰ বিদ্যালয় মহাবিদ্যালয়সমূহত যাতে ড্ৰাগছৰ বিৰুদ্ধে, ড্ৰাগছৰ ভয়াৱহতাৰ সম্পৰ্কে ড্ৰাগছৰ ফলত কেনেকৈ এগৰাকী মাতৃৰ হৃদয় জ্বলে, কেনেকৈ একোটা পৰিয়াল ধ্বংস হৈ যায়, কেনেকৈ একোখন সমাজ ধ্বংস হৈ যায়, তাৰ কথা বতৰাবিলাক আমি যাতে সকলোকে যাতে অৱগত কৰিব পাৰোঁ আৰু এই কথা বতৰাবিলাক আমি যাতে বোধগম্য কৰাব পাৰোঁ, তাৰ ব্যৱস্থা হাতত ল'বৰ কাৰণে এই স্পেচিয়েল ইউনিটৰ ব্যৱস্থা কৰিব লাগে। জয়ন্ত গোস্বামী
এতিয়া এৱাৰনেছ Drug কেম্প abuse আমি যেনেকৈ লিগেল এইড কেম্প এটা কৰোঁ, আমি এখন গাঁৱলৈ যাওঁ, গাঁৱলৈ ভয়াৱহ গৈ তাৰ সেই problem। গঞা ৰাইজৰ আজি ঘৰে আমাৰ ঘৰে যাওঁ, ঘৰে ঘৰে গৈ সমাজৰ তেওঁলোকৰ যিবিলাক ভিতৰত আইনৰ যিবিলাক সমস্যা, বিশেষকৈ বিভিন্ন গোলাঘাট ধৰণৰ সমস্যাৰ আৰু সম্পৰ্কে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ওচৰৰ অঞ্চলত জানিবলৈ চেষ্টা drug কৰে আৰু নিজৰ abuse নোটবুকত নোট নিজৰ কৰি আনি পৰৱৰ্তী সময়ত তেওঁলোকৰ শিক্ষক দাঙিছে। শিক্ষয়িত্ৰীসকলৰ লগত আলোচনা কৰি কেনেকৈ তাক চৰকাৰে সমাধান কৰিব পৰা যায়, সমাধান সূত্ৰ ধৰণৰ তৈয়াৰ কৰিব পৰা যায়, তাৰ কাৰণে প্ৰচেষ্টা ব্যৱস্থা চলাই হাতত আছে লৈ আইন drug সজাগতা abuse-ক শিবিৰৰ জৰিয়তে সমাজৰ প্ৰত্যেক পৰা বছৰে আঁতৰাবলৈ। কৰিছে। কিন্তু কিন্তু একেটা কথাই আমি সমাজৰ ড্ৰাগছৰ বিৰুদ্ধে সজাগতা শিবিৰৰ অনুষ্ঠান কৰাৰ প্ৰয়োজনীয়তা আছে। আমি সেই সকল পৰিয়ালৰ ওচৰলৈ যোৱাৰ প্ৰয়োজনীয়তা আছে যিসকল পৰিয়ালৰ ঘৰত ড্ৰাগছ আসক্ত থাকে, তেওঁলোকৰ ঘৰৰ ল'ৰা ছোৱালী ড্ৰাগছ আসক্ত হয়, তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ আৰ্থিক যি কথা বতৰা, তেওঁলোকৰ যে সামাজিক যি কথা বতৰা, তেওঁলোকৰ যে পৰিয়ালৰ যি কাঠামো, এই কাঠামোৰ সম্পৰ্কে আমি জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন আছে। আৰু তেতিয়া আমি গম পাম যে এটা পৰিয়াল কোন ধৰণৰ পৰিয়াল। ইতিমধ্যে দুৰ্গা জয়ছোৱাল ডাঙৰীয়াই ক'লে যিসকল ধনিক শ্ৰেণীৰ পৰিয়াল, যিসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে কেৱল দুয়ো পিতৃ মাতৃ কাম আৰু কামত ব্যস্ত থাকে, সন্তান কেনেকৈ ডাঙৰ দীঘল হয়, সন্তান কেনেকৈ স্কুললৈ গৈছে, স্কুললৈ অহাৰ পিছত তেওঁ কি অৱস্থাত আহিছে, তেওঁ মুখখন চোৱাৰ যাৰ আহৰি নাই, তেওঁলোকৰ ঘৰত থকা কাম কৰা মহিলাগৰাকীয়ে নিজৰ মাতৃৰ দৰে খুৱাবও লাগে, পিন্ধাবও লাগে, সেই ধৰণৰ পৰিয়ালবিলাকত কিন্তু ড্ৰাগছৰ আসক্তিৰ যি সমস্যা, এই সমস্যা কিন্তু অধিক আৰু ইয়াৰ নিৰ্মূলনৰ ব্যৱস্থা আমি আজি সৌ সিদিনা গোলাঘাট বিবেকানন্দ কেন্দ্ৰৰ পৰা এজন ছাত্ৰ ক্লাছ 11ৰ ছাত্ৰ যি স্কুললৈ গ'লে তেওঁৰ দুজন লগুৱাৰ লগত দেউতাকে নিয়োজিত কৰা দুজন লগুৱাৰ লগত তেওঁ স্কুললৈ আহিছিল। দেউতাক ব্যস্ত মানুহ ডক্তৰ, কিন্তু এটা গতিকে সন্তানক চোৱাৰ সময় নাই। তেওঁৰ সন্তান যেতিয়া স্কুললৈ আহিছিল, স্কুললৈ অহাৰ পাছত সেইদিনা কেইটা বজাত ছুটি দিব সেই কথাটো দেউতাকে নাজানে।